Hello everyone, welcome back to my YouTube channel Nitus Vlog. আৰু আজি এটা মানে গাঁৱত ব্লগ বনাবলৈ ওলাইছো। আজি গাঁৱত পূজা আছে, সো চাই থাকক ভিডিঅ'টো শেষলৈকে। গাঁৱত কেতিয়া মই ভিডিঅ' বনাই আছিলো, আজি প্ৰথম ভিডিঅ' বনাইছো। লগত আছে দাদা আৰু চাই থাকক আজি গোটেই প্ৰগ্ৰামটো। লগতে আৰু এটা সাৰপ্ৰাইজ আছে, মানে মোৰ চেনেলত কোনবা এজন আহি আছে আজি, অতিথি এজন। তো চাই থাকিব আৰু শেষত গম পাব, ভিডিঅ'টো শেষত গম পাব কোন আহি আছে। ইয়া পূজাৰ কাৰণে আহিছে। বজাৰ কিবা লবি নেকি? কিবা লবি? দোকানত আহিছা, কিবা লবি? নলোৱা? দোকানী বহি আছে। কি খাই আছা? ভুজিয়া খাই আছে, ঠিক আছে। এইফালে আমাৰ পূজা, লগত আছে এইবিলাক বেটছ আৰু আমাৰ পূজা আজি দেখাই আছো। আমাৰ এইটো হ'ল ডেস্ক, আমাৰ সম্পাদক দাদা সম্পাদক, বাকী ৰাইজ বহি আছে। ভিনদেউ পইচা দিব আপুনি? ছেকেণ্ড প্ৰাইজটো ঠিক আছে দিয়ক। ছেকেণ্ড প্ৰাইজ দিব দিছে মোক, এই যে পাই গলো, এইটো মোৰ পাই গলো। ছেকেণ্ড প্ৰাইজ দিব দিছে। এইফালে আছে সদস্যসকলৰ নাম, মানে কোনে কি দায়িত্বত আছে। আৰু লগতে আছে এইফালে ডাটা, এইবিলাক আমাৰ ৰান্ধনীসকল পূজাৰ। এইফালে আয়তীসকল বহি আছে। এইফালে বৌহঁতে, খুৰীহঁতে, পেহীহঁতে এইফালে কিবা কৰি আছে, প্ৰসাদ কাটি আছে, এইটো নাৰিকল কাটি আছে। এইফালে আমাৰ পূজা চলি আছে, পুষ্পাঞ্জলি হ'ব অলপ পিছত। এইফালে কাটি আছে, কি কৰিছে? মেইনটো ইয়াতহে, মানে কি কৰি আছে আপোনালোকে? কি কৰিছে আপোনালোকে? পুষ্পাঞ্জলি চলি আছে এতিয়া। পুষ্পাঞ্জলি ল'ম আমি, বহি গৈছে, সকলে বহি গৈছে। পুষ্পাঞ্জলি ল'ম এতিয়া। দাদা ক'ত আহিছে আপুনি? পুষ্পাঞ্জলি ল'ব? ছাৰ ছাৰ বঢ়িয়া হাঁহি দিছে কিন্তু ন? আমি খাই আছো পূজাৰ খিচিৰি, ধুনীয়া হৈছে। কেনেকুৱা হৈছে খুৰা? খুৰা বঢ়িয়া, বঢ়িয়া আছে। এইফালে ৰাইচ খাইছে, নুল ফুলে আছে। এইখন পাঁচটা ফুলাবা পাঁচটা ফুলাবা আছো মই, ফুলে আছে। বান্ধি আছো মই ওলালো। মোৰ যি আলহী আহিব আজি, অতিথি, তেওঁক ল'ব ওলাইছো। আপোনালোকে চাই থাকক কোন হয় সেই আলহী। আৰু ইয়াত চলি আছে আমাৰ পূজা, এতিয়া বন্দি পূজন সকলৰ পিছত। তাতে আছে ফাংচন, আমাৰ ইয়াতে ফাংচন হ'ব। আৰু এইফালে সিহঁতে ভাই গৈছে, আমনে দিছে, গতিকে দুধনৈ পাবলৈ বেছি দূৰ নাই। আৰু সেই দুধনৈ ক্ৰছ কৰিব লাগিব মোক লগ কৰাৰ কাৰণে। আৰু লগ কৰি আমি দুটা আহি যাম আমাৰ গাঁৱলৈকে। আৰু সি আজি আমাৰ গাঁৱত জাজমেণ্ট কৰিব। গতিকে চাওক আপোনালোকে কোন হ'ব পাৰে। আৰু ল'ৰাটো একদম পপুলাৰ হয়, ডান্সাৰ হয়, গম পাব আৰু কোন হয় আজি ভিডিঅ'টো। মই আহি পালোঁ এইফালে ৰাস্তাত আহি পালোঁ। এতিয়া বন্ধু আহি আছে, তো তাক ৰখিব লাগিব। কিমান দূৰ পৰা পাল নাজানো, কিন্তু মই তাক কৈছোঁ ইয়াতে ৰখিম। এতিয়া চিনিবা পাই না নাই জেগাটো মই নাজানো, কাৰণ আগতে সেই সেনেকৈ এইফালেদি আমাৰ এইফালেদি অহা নাই। কিন্তু মই তাক ইয়াত লগ কৰিছোঁ যেনিবা আগতে, তাক কৈছোঁ এইফালেদি সোমাব লাগিব। কিমান দূৰ পাল কি পাল এবাৰ মন কৰি চাওঁ। এইটো হয় হাইৱে, এইফালে গোৱালপাৰাত, আৰু এইফালে গুৱাহাটী। আহি পাল আমাৰ ব্ৰ, আজি ধামাল হ'ব না? একদম মজা ধামাল হ'ব না?
লেট হোৱা নাই বাকী কি কোৱা এনজয়মেণ্ট হ'ব আৰু পুৰা ফুল এনজয়মেণ্ট হ'ব আজি হে গাইজ হৈ গ'ল আমাৰ বন্তি প্ৰজ্বলন হৈ গ'ল এইফালে চাকি দেখিছে নহয় ৰাস্তা চাকি তো কেনেকুৱা লাগিছে এবাৰ জনাব এইফালে আছে আমাৰ গুৰুং ভাই ভিডিঅ' বনাই আছে এতিয়া গালটা পুৰা ভিডিঅ' বনাই আছে বাকী আমাৰ এইফালে ফিতা কাটা মানে মঞ্চ উদ্বোধন কৰাৰ আগতে তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ অলৰাইট গাইজ আমাৰ এতিয়া গুৰুং ভাই যাবই আৰু বোলে থাকিব ৰিকুৱেষ্ট কৰিলো বহুত কিন্তু তাৰ অলপ প্ৰব্লেম আছে অলপ কাম চাম আছে মানসিকভাৱে অলপমান দুৰ্বল কিন্তু থাকবা বহুত ইচ্ছা আছিল কাৰণ গোটেই মানুহখিনি কেমেৰা কোৱালিটি আহিছে না ইণ্ডিয়ান তো থাকিম বুলি ভাবছিলো মানে গাঁৱৰ যিখিনি মানুহখিনিক যোৱাকালি লগ পাই কিনে বহুত বেছি ভাল লাগছে মানে স্পেচিয়েলি গৈছে এই গাঁওখনৰ মানুহখিনিক মানে যেতিয়া মানে একতা না গোটেইখিনি আৰু চবৰ লগতে আহিলো কথা পাতিলো চিনাকি হলো বহুত বেছি ভাল লাগিল একদম নিজৰ আৰু অনুভৱ হ'ল তাৰপিছত গোটেইখিনি থাকব গলে এতিয়া এক ৰাতি থাকিলেও পিছত আজিও থাকিব দিছিল কিন্তু মোৰ মানে অলপ প্ৰব্লেম সেইটোৰ কাৰণে থাকা নহব আৰু কিন্তু থাকিব মোৰো বহুত ইচ্ছা আছিল আৰু ৰিকুৱেষ্ট কৰি আছিল চবে কিন্তু এতিয়া মোৰ অলপ প্ৰব্লেমৰ কাৰণে এতিয়া মই ঘৰত যাম বাকী নেক্সট আৰু কেতিয়াবা আহিম লগ পাম সেইটোৱে বাকী ভিডিঅ'টো ইমান দীঘলীয়া নকৰো আৰু গতিকে গুৰুং ভাই যা হওক আৰম্ভণিৰ পৰা ভিডিঅ'টো আছো চ' আপোনালোকে যিমান পাৰে লাইক কমেন্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব গাইজ ব্লগবোৰ এনেকে চাই থাকক ছাপোৰ্ট কৰি যাওক আৰু কোনোবা যদি আমাৰ গুৰুং ভাই চেনেলটো নাজানে জ্যোতিৰ্ময় জয় গুৰুং বুলি আছে ইউটিউবত গতিকে চাব সকলোৱে মৰম দিব